নমস্কাৰ এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰতো ভালেই। মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এদিন দুদিন কৰি আমাৰ হেঁপাহৰ ৰঙালী বিহু পালেহি আৰু আজি হৈছে গৰু বিহু। আৰু আমাৰ গৰু নাই, কিন্তু অতীজৰে পৰা আমি যেনেকৈ গৰু বিহুটো উদযাপন কৰোঁ তেনেকৈ আমি আজি উদযাপন কৰিবলৈ লৈছোঁ। এয়া ৰাতিপুৱাৰ ভাগত কেঁচা হালধি আৰু তিতা, বাহক তিতা, আমি বাচকা তিতা বুলি কওঁ। তাৰ আগটো বগা বাচকাৰ আগটো আমি এনেকৈ একেলগে পিচি পেলাই তাৰ ৰসটো এনেকৈ উলিয়াই খাওঁ। তাৰপিছত গা পা ধুই কয় আইতাহঁতে বৰা চিৰা খাব লাগে বা বৰা চাউলৰ যিকোনো বস্তু, গতিকে দৈৰ লগত খালোঁ। আৰু তাৰপিছত জেতুকা বোলালোঁ হাতত। এয়াতো পৰম্পৰাই ন, বিহুৰ দিনত জেতুকা নলগালে ভালেই নালাগে। তাৰপিছত জেতুকাখিনি ভালকৈ শুকাল। তাৰপিছত মায়ে কৰিছে। বিহু মানেই নীতি নিয়ম, হয়নে নাই? বাই বাই।